গুড মৰ্ণিং বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি ৰাতিপুৱাৰ পৰা ধামাকাটা বৰষুণ দি আছে, ওলাবই পৰা নাই। তথাপিতো আজি ভাল এজেগালৈ যাম বুলি ভাবি আছোঁ। বলক ভিডিঅ' কৰি এতিয়া বৰষুণ যে অকণমান আহিছে, তাৰমানে আমি এটা নতুন জেগালৈ যাম বুলি কৈ আছিলোঁ। চাওঁ কি হয়, জেগাটোলৈ এতিয়া আৰম্ভ কৰি যাওঁ। ব্লগ বনাব আহি থাকোঁতে এনেকুৱা এটা ঘটনা দেখি পালোঁ, যিটো ঘটনা দেখি মনটো বহুত বেয়া লাগিছে। এজন মানুহে নিজৰ মা দেউতাৰ ওপৰত এনেকুৱা এটা বেয়া অত্যাচাৰ কৰিছে নহয়, যিটো অত্যাচাৰ সমাজৰ কোনো গ্ৰহণযোগ্য নহয়। কিন্তু একচুৱেলি আমি লোকৰ এখন ঘৰ সংসাৰৰ বিষয়ে কথা ক'বলৈ আমাৰ কোনো অধিকাৰ নাই। তথাপিতো এইটো কিছুমান ক'বলগীয়া কথা। সি মানুহজনে কৈছে বোলে মোক জন্ম দিছা, তাৰ বাহিৰে কি দিছ? মা বাপে জন্ম দিছে আমাক, ভগৱানে কাম কৰি খাবলৈ হাত আৰু ভৰি দিছে, আৰু কি লাগে আমাক? আমি নিজে কৰি খাব লাগিব। কিন্তু এটা বিশেষ অনুৰোধ, মোৰ ভিডিঅ' যিমানে চাই থাকে, নিজৰ মা দেউতাৰ ওপৰত এনেকুৱা বেয়া এটা অত্যাচাৰ কৰিব নালাগে। আৰু আজি মোৰ ভিডিঅ' বনাবলৈ ইচ্ছাও নাই, আৰু মই ইমানটোকে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। প্লিজ মোৰ ভিডিঅ' কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।